হেল্ল' জান কোৱা ৰিম, তুমি কি মোক সৰু বাচ্চা বুলি ভাবিছা? 15 বছৰে যে তুমি মোক ঠগাই আছা। তোমালোকৰ বৌ ঘৰৰ পৰা ওলাই যদি কৈছিলা যে তুমি সকলোবোৰ প্ৰপাৰ্টি মোৰ নামত কৰিবা, কিন্তু প্ৰপাৰ্টি ক'ত? জান শান্ত হোৱাচোন, তোমাৰ বাবে আজি গুড নিউজ এটা আছে। নালাগে মোক তোমাৰ পৰা গুড নিউজ। শুনাচোন, মই সকলোবোৰ প্ৰপাৰ্টি তোমাৰ নামত কৰি দিলো। চিৰিয়াছলি? এতিয়া মই তোমাৰ পত্নী হ'বলৈ গৈ আছো। ৰিম, পত্নী হ'ব বাৰু, কিন্তু তোমালোকৰ বুঢ়ীজনীক বৃদ্ধাশ্ৰমত থৈ আহা। ৰাকেশ, তুমি কিবা চিন্তা কৰি আছা? মা কেতিয়া ধৰিব পাৰো মই? তোমাৰ 15 বছৰে লাগিল নে? মাজনীচোন গাড়ীখন ভিতৰে বন্ধ কৰি লৈছে কিয় বা? মাজনী দৰ্জাখন খোলচোন। ৰাকেশ, 15 বছৰ লাগিলে সকলোবোৰ এতিয়াতো তোমাৰ আৰু মোৰ নামত হ'বলৈ গৈ আছে ন। ইতিমধ্যে হ'লে তোমাৰ আৰু মোৰ সুখৰ বাবে যিকোনো পৰিস্থিতিলৈ যাব পাৰো। আৰু গৈছো চোৱা, ইমান এটা মই ৰিক্সি কাম কৰিছো। মোৰ নিজৰ দাদাক মই নিজে হত্যা কৰিছো। কাৰ সুখৰ বাবে? তোমাৰ আৰু মোৰ সুখৰ বাবে। এতিয়া তুমিয়ে কোৱাচোন, তোমাৰ আৰু মোৰ সুখৰ বাবে এতিয়ালৈকে মই কি কৰা নাই, আৰু ভৱিষ্যতলৈও তোমাৰ আৰু মোৰ সুখৰ বাবে সকলোবোৰ কাম কৰি যাম। আৰু মাৰ মনত বৌৰ প্ৰতি ইমানে বেয়া ভাৱ সোমাই দিলো, বৌৰ নামটো শুনিলে মাৰ ঘিণ লাগে। কেছ এতিয়া কোৱাচোন, ইমান ডাঙৰ ৰিক্সি কামবোৰ কৰিছো। এতিয়া মাতো মোৰ চুটকিৰ কাম হয়। মাক মই চুটকিতে বৃদ্ধাশ্ৰমত থৈ আহিম, চাই থাকা তুমি। হাৰে, এইবোৰ মই কি শুনিলো এইবোৰ? মোৰ নিজৰে ছোৱালী, মোৰ ল'ৰা হত্যাকাৰী। মই এতিয়া কি কৰোঁ বাৰু? কাৰ ওচৰলৈ যাওঁ? বোৱাৰীটো ঠিকনাও নাজানো, তাই বা ক'ত আছেগৈ। মই কি কৰোঁ? নাই, মই আকাশটো ঘৰলৈ যাব লাগিব। আকাশক সহায় লৈ মই কিবা এটা কৰিব লাগিব। মাথাটো বৰকৈ বিষাইছে, বৰকৈ গৈ আছে। কি হৈছে আকৌ ক'ব পাৰা? মই কি কৰোঁ বাৰু? মই আকাশটো ঘৰলৈ যাওঁ। মা, তুমি ওলাওঁতে বাৰু ইমান দেৰি কিয় কৰা? মই হৈছোঁ তিৰোতা মানুহ, ঘৰৰ সকলোবোৰ কাম বন কৰি আজৰি ঘৰতে অকণমান সময় লাগিবই। তহঁতৰ নিচিনাকৈ ল'ৰা মানুহ নহয় যে চাৰ্ট আৰু পেণ্টটো পিন্ধিলে হৈ গ'ল। জোহাই, পাৰা যদি মোক ক্ষমা কৰি দিবা। মই তোমাৰ লগত বহুত বেছি অন্যায় কৰিলোঁ। মা, আপুনি এনেদৰে যে কিবা হৈছে নেকি? জোৱাই, মই ক'ব নোৱাৰাকৈ বহুত ডাঙৰ ভুল কাম কৰিলোঁ। বহুত ডাঙৰ। পিয়নি, কন্দা কথাখন বন্ধ কৰকচোন। পিয়নি, আপোনাৰ ল'ৰাৰ লগত মই বহুত বেছি অন্যায় কৰিলোঁ। মোৰ নিজৰ ছোৱালীজনীকে চিনিব নোৱাৰিলোঁ। মই বহুত ভুল কাম কৰিলোঁ। জোৱাই, মোক ক্ষমা কৰি দিয়া। মোক ক্ষমা কৰি দিয়া। মোৰ একমাত্ৰ বোৱাৰীজনীক আৰু নাতিনীজনীক ঘৰৰ পৰা কুলক্ষণী বুলি উলিয়াই দিলোঁ। মই তাইক দিনে নিকাই গালি পাৰিলোঁ, সপনি দিলোঁ, যাতে মোৰ একমাত্ৰ ল'ৰাটো মূৰ্তি খালি, মোৰ ল'ৰাটো মূৰটো খালি। কিন্তু মোৰ ল'ৰাৰ মূৰটো মোৰ নিজৰ ছোৱালীয়ে খালে। মোৰ ছোৱালীয়ে খালে। ছোৱালী? মোৰ ছোৱালীয়ে মোৰ ল'ৰাৰ মূৰটোও খালে। মোৰ ল'ৰাটো খাই পেলালে তাই। মোৰ ল'ৰাটোৰ এক্সিডেণ্ট কৰে তাই। খাই পেলালে। মই আজি ফোনত কথা পাতি থাকোঁতে শুনিলোঁ তাই কোনোবা এজনৰ লগত কথা পাতি আছিল। বুজাই কওকচোন আপুনি। বিয়নী কি কৰি আছে? একেবাৰে একো বুজি পোৱা নাই। ছোৱালীজনীয়ে মূৰটো খালে মানে কি? মই আজি অতদিনে ভুল আছিলোঁ। মই ভাবিছোঁ মোৰ বোৱাৰীয়ে মোৰ ল'ৰাৰ মূৰটো খালে, কিন্তু নাই, মোৰ ছোৱালীয়ে মোৰ ল'ৰাটো মূৰটো খালে। মই যিজনীক ছোৱালীক ইমান মৰম কৰিছিলোঁ একমাত্ৰ ছোৱালী বুলি, কিন্তু তাইয়ে আজি মোৰ ল'ৰাটো মূৰটো খাই পেলালে। নিজৰ ককায়েৰক তাই হত্যা কৰি পেলালে। তাই নিজৰ দৰে তাক এক্সিডেণ্ট কৰি মাৰি পেলালে। মা, আপুনি এইবোৰ কি কৈছে? জোৱাই, মই যি কৈছোঁ সঁচা কৈছোঁ। মোৰ ছোৱালীয়ে মোৰ ল'ৰাটো মূৰটো খাই পেলালে। আৰে বিয়নী কৈ থাকিল বা। উঠকচোন। বাবা, এনেদৰে চাই থাকিলে নহ'ব। ব'ল ডক্টৰৰ ওচৰলৈ লৈ যাওঁ। খাই পেলালে। ব'ল বাবা। মা, ব'ল মা, কিবা এটা খাই ল'বাগৈ। মা, মই এতিয়া নাখাওঁ আৰু। মোক সঁচাকৈ বহুত দেৰি হৈছে। দেৰি হ'লে নহ'ব নহয়, ব'লা কিবা এটা খাই ল'বা। মোৰ ইমানবোৰ কষ্ট অথলে খেদাবা তুমি। মা, অকণমানে খাম কিন্তু। হ'ব দিয়া, মোৰ অকণমানে পৰিমা যদি। মা, মই এতিয়া অকণমানে হৈ থকা নাই নহয়। চোৱা, মই ডাঙৰ হৈ গ'লো। ডাঙৰ হৈছোঁ চোৱা ছোৱালীজনী। সন্তান যিমানে ডাঙৰ নহওক কিয়, মাকৰ মনত সদায় সন্তান সৰু হৈয়ে থাকে। হয়নে? পৰিমা, অকণমান ৰ'বাচোন। মা, জলদি কৰিবাচোন। হেল্ল', আকাশ কোৱা, কেনেকৈ হ'ল এইবোৰ? ঠিক আছে, পৰি আৰু মই গৈ আছোঁ ৰ'বা। পৰি? আইতা বোলে পেহাহঁতৰ তাত মূৰ ঘূৰাই পৰি গ'ল। পেহাহঁতৰ তাত? ব'লাচোন যাওঁ আমি। পাপাৰ এক্সিডেণ্টৰ কথা কৈছে, ব'লাচোন যাওঁ। পাপাৰ? পৰি, ব'লাচোন ব'লা যাওঁ। ব'লা মা। ৰাকেশ, মাক বিচাৰি সন্ধিয়া হৈ গ'ল। মা বাৰু ক'ত গ'ল? বাদ দিয়া হে। এনেও ঘৰত থাকিলে আমাৰ বিয়াৰ পিছত বৃদ্ধাশ্ৰমত থবই লাগিলে হয়। এতিয়া ভালে পাব লাগে। আমি নিজে থোৱাৰ কোনো প্ৰয়োজনেই নহ'ল। সেইটো বাৰু হয়। বহুত ভাল কাম হ'ল ন? তুমিহে বুজি নোপোৱা আকৌ। তুমি বুজাই দিছা নহয়, এতিয়া বুজি পাই গ'লো। ভাল কথা। ৰাকেশ, এতিয়া মাও নাই ঘৰত, আৰু থাকিবনো কেনেকৈ? মই যিমানখিনি অত্যাচাৰ কৰোঁ, ঘৰৰ সকলো কাম বন মাৰ দ্বাৰাই কৰোঁ, আৰু ভাত ৰান্ধিলেও সোৱাদ নোহোৱা বুলি কৈ কিবা কিবি গালি পাৰি দিওঁ। ৰাকেশ, তুমি যদি বিশ্বাস কৰা কেতিয়াবা খাবলৈ ইমান সোৱাদ হয়, তেতিয়াও মই কিবা নহয় কিবা এটা বাহানা কৰি খং কৰোঁৱেই। তুমি তেনেকুৱা কৰিছা বাবে আজি আমাৰ হাতত সকলোবোৰ আছে। কি নাই এতিয়া আমাৰ?
সকলোবোৰ আছে। আৰু ফাৰ্ষ্ট কথা কোনেও গমো নাপালে। সেইটো বাৰু হয়, তোমাৰ টেলেণ্ট মানিবলগীয়া আকৌ। এতিয়া তেতিয়া সকলোবোৰ হ'লে এতিয়া আমাৰ বিয়াখনে বাকী আছে। বিয়াখনে পাতিলেও নে কি কোৱা? অ'কে, অ'কে নহয়, কেতিয়া বিয়া আমাৰ? ব'লা অহা কাইলৈ পাতি দিওঁ। অহা কাইলৈ? ৰাকেশ, তুমি সঁচাকৈ কৈছানে বাৰু? এই মই সপোন দেখি আছো বাৰু। সপোন দেখা নাই, মই সঁচাকৈ কৈছো। অহা কাইলৈ তোমাৰ আৰু মোৰ বিয়া। ৰাকেশ ৰাকেশ ৰাকেশ, কিমান দিনৰ সপোন এটা পূৰণ হ'বলৈ গৈ আছে। মোৰ কিমান যে ফূৰ্তি লাগিছে। মই আজি বহুত হেপি। মই এতিয়া পাগল হৈ যাম। পাগল এতিয়াতে নহ'ব ৰ'বা, ব'লা শ্বপিঙলৈ যাম। কাইলৈ আমাৰ বিয়া নহয় জানো? বিয়ালৈ বহুত বেছি শ্বপিং কৰোঁ। তোমাক কি কি লাগে লোৱা, জুৱেলাৰী, লেহেংগা, কাপোৰ, মেখেলা চাদৰ, যি লাগে আৰু সমস্ত। ব'লা। মা কেনেকৈ মোৰ ঘূৰাই পৰিল? বৌ, মায়ে বহুত কিবা কিবি কৈছে। কি কৈছেনো কোৱাচোন? বৌ, মাৰ হুঁচ চাহক ৰ'ব, তেতিয়া সকলোবোৰ মায়ে নিজৰ মুখেৰে ক'ব। ৰিমে গম পোৱা নাই নেকি? কাষ্ট ফোনটো লগাইছোন, ৰিমে চাগে গমেই পোৱা নাই। এনেই চাগে টেনশ্যনত আছে। বৌ, ৰিমক ফোন কৰি জনোৱাৰ প্ৰয়োজন নাই। ৰিমে এতিয়া উচিত শাস্তি পাব লাগে। উচিত শাস্তি? জুহি, ৰিমে এতিয়া উচিত শাস্তি পাব লাগে। তাই যিমানবোৰ ভুল কাম কৰিছে। মা, পৰি আইতা হুঁচ আহিছেনে? মা, অকণমান সময় লাগিব। পেহা, পেহী অহা নাই নেকি? তাই পৰি হিয়াৰক ফোন কৰি জনোৱাই হোৱা নাই। হেল্ল' এভৰিৱান, আপোনালোকে বাৰু আমাৰ ভিডিঅ' চাই কেনে পায়? যদিহে ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'বোৰ যদি চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব। আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিলে নহ'ব আকৌ, বেল আইকনটো অল কৰি দিব, তেতিয়াহে আমাৰ ভিডিঅ'বোৰ আপোনালোকৰ তালৈ যাব। ধন্যবাদ, সকলোৱে ভালে থাকক।